নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টিত মই আপোনালোকক অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা প্ৰিলিমছ আৰু মেইনছৰ বাবে কি কিতাপ পঢ়িব লাগিব, বুক লিষ্ট কেনেকুৱা হ'ব সেই বিষয়ে আলোচনা কৰিম। তেন্তে আহকচোন ভিডিঅ'টি আৰম্ভ কৰোঁ। আপোনালোকে প্ৰিলিমছৰ বাবে NCERT ছেবাৰ ক্লাছ 6ৰ পৰা 12লৈকে কিতাপকেইখন আনি ল'ব বেছিক নলেজৰ বাবে। আৰু আপোনালোকৰ বেছিক নলেজ ক্লিয়াৰ হোৱাৰ পিছত যিখিনি আপোনালোকৰ ডাউট থাকিব সেইখিনি অতি সোনকালে ক্লিয়াৰ হৈ যাব। আৰু ইয়াত মই উল্লেখ কৰি দিছোঁ কোনকেইটা ক্লাছৰ পৰা কোনকেইটা টপিকত বেছি গুৰুত্ব দিব লাগিব, আপোনালোকে ইয়াত চাই ল'ব পাৰে। আৰু GS পেপাৰখনৰ কাৰণে যদি এডিশ্যনেল ষ্টেণ্ডাৰ্ড বুক কিবা ফ'ল' কৰিম বুলি ভাবিছে, তেতিয়াহ'লে M. লক্ষ্মীকান্তৰ ইণ্ডিয়ান পলিটি, ৰমেশ সিঙৰ ইণ্ডিয়ান ইকনমি আৰু ৰাজীৱ আহিৰৰ এ ব্ৰিফ হিষ্ট্ৰী অফ মডাৰ্ণ ইণ্ডিয়া এই তিনিখন কিতাপ ল'ব পাৰে। আৰু বিপিন চন্দ্ৰৰ এইখন ল'ব পাৰে ইণ্ডিয়ান ষ্ট্ৰাগল ফৰ ইণ্ডিপেণ্ডেঞ্চ। খালি গোটেইখন কিতাপ পঢ়াৰ প্ৰয়োজন নাই বুলি মই ভাবোঁ। চিলেক্টিভ কিছুমান এনেকুৱা চেপ্টাৰ আপোনালোকে উলিয়াই ল'ব, তাৰপিছত নোট বনাব আৰু পঢ়িব পাৰে। প্ৰিলিমছৰ বাবে যিহেতু বৰ বেছি এডিশ্যনেল বুক লোৱাৰ প্ৰয়োজন নাই, গতিকে আপোনালোকে NCERT আৰু ছেবা বেছিকৈ বেছিক নলেজৰ বাবে বেছিকৈ ফ'ল' কৰাটো মই মোৰ ফালৰ পৰা আপোনালোকক ক'ব বিচাৰিম। আৰু মেইনছৰ কাৰণে এইকেইখন কিতাপ খুব প্ৰয়োজনীয়। আৰু ফৰ ৱৰ্ল্ড হিষ্ট্ৰী, মাষ্টাৰিং মডাৰ্ণ ৱৰ্ল্ড হিষ্ট্ৰী এইখন ল'ব পাৰে। ইণ্ডিয়া এণ্ড ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ কাৰণে চাৰ্টিফিকেট ফিজিকেল এণ্ড হিউমেন জিঅ'গ্ৰাফিখন ল'ব পাৰে। আৰু ৱৰ্ল্ড জিঅ'গ্ৰাফি বাই মজিদ হুছেইন। আৰু এখন মেপৰ কিতাপ ল'ব পাৰে, মানচিত্ৰৰ অক্সফৰ্ড এটলাছ। এইখনৰ পৰা আপোনালোকৰ মানচিত্ৰ সম্পৰ্কীয় তথ্যবিলাক পাব আৰু আপোনালোকৰ ডাউটবিলাক ক্লিয়াৰ হ'ব। কনষ্টিটিউশ্যন ৰিলেটেড আৱাৰ কনষ্টিটিউশ্যন বাই সুভাষ কাশ্যপ এইখন ল'ব পাৰে, ভাল কিতাপ। আৰু ইকনমিক্স ৰিলেটেড আপোনালোকে ইণ্ডিয়ান ইকনমি চিন্স ইণ্ডিপেণ্ডেঞ্চখন ল'ব পাৰে। আৰু নিউজ পেপাৰ পঢ়িব পাৰে, আছাম ট্ৰিবিউন, দ্য হিন্দু। আৰু এটা কথা ইয়াতে কৈ থওঁ যে ইকনমিক্স ৰিলেটেড কাৰেণ্ট এফেয়াৰ্ছ খুব বেছিকৈ আহে, গতিকে আপোনালোকে নিউজ পেপাৰ আৰু আমাৰ যিবিলাক বাজেট সেই বাজেটকেইখন আৰু ইকনমিক্স ৰিলেটেড অন্যান্য কাৰেণ্ট এফেয়াৰ্ছবিলাক খুব গুৰুত্ব দিব লাগিব। আৰু এনভাইৰনমেণ্টেল অৰ্থাৎ পৰিৱেশ সম্পৰ্কীয় আপোনালোকে পঢ়িবৰ বাবে ইউটিউবত শংকৰ IAS চাৰ্চ কৰিব। প্ৰিলিমছৰ কাৰণে এইখিনিয়ে মই ভাবোঁ যথেষ্ট। আৰু প্ৰিলিমছ যিহেতু MCQ হয়, গতিকে আপোনালোকে খুব গভীৰলৈ যাব নালাগে। কিন্তু MCQ হ'লেও আপোনালোকে যদি ডিটেইলছত বস্তুখিনি পঢ়ে, তেতিয়াহ'লে আপোনাৰ প্ৰিলিমছ আৰু মেইনছ দুয়োটাৰ কাৰণে হৈ যায় একেলগে। আৰু কোনোবাই যদি অসমীয়া মাধ্যমত দিম বুলি ভাবিছে, তেতিয়াহ'লে এটা কথা আপোনালোকক মই কৈ থওঁ যে বজাৰত আপোনালোকে মেটেৰিয়েলছ অসমীয়া মাধ্যমত নাপাব পাৰে। কিন্তু যদিহে আপোনালোকে বিচাৰে অসমীয়া নোটছ বা অন্যান্য, তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট কৰি জনাব পাৰে, পাৰ্চনেলি ক'ব পাৰে। মই আপোনালোকক যিমানখিনি পাৰোঁ নোটছৰ ক্ষেত্ৰত সহায় কৰিম। আৰু মেটেৰিয়েলছ আপোনালোকে অন্য পৰীক্ষাৰ বাবে কিতাপ অসমীয়া কিতাপ আপোনালোকে বজাৰত পাই যাব, কিন্তু APSCৰ কাৰণে বজাৰত হয়তো নাপাব পাৰে। তথাপিও আপোনালোকে যদি কিবা অসমীয়া নোটছ তেনেকুৱা বিচাৰিছে, আপোনালোকে কালেক্ট কৰিব পৰা নাই, তেতিয়াহ'লে মোক জনাব, মই নিশ্চয়কৈ সহায় কৰিবলৈ ভাল পাম। আজিলৈ ইমানখিনিয়ে, ধন্যবাদ।